Hello student, my name is Devyani and today we are going to start with a new poem, Amanda, which is written by Robin Klein. The poem focuses on the upbringing of a small child whose name is Amanda. It focuses on the struggles which a child facing. Poet Robin Klein makes the important point that the children should never be deprived of their freedom. নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অন্য এটা কবিতা যাৰ নাম হৈছে আমাণ্ডা তেনেহলে আহা কবিতাটো আৰম্ভ কৰোঁ কবিতাটো আৰম্ভ কৰাৰ আগতে কবিতাটোৰ বিষয়ে কেইখামান ক'বলৈ বিচাৰিছোঁ যে প্ৰত্যেকজন শিশুৱে এইটো কথা অনুভৱ কৰে যে তেওঁলোকক কোনোবাই নিয়ন্ত্ৰণ কৰি আছে কন্ট্ৰোল কৰি আছে বা তেওঁলোকক কোনোবাই কি কৰিছে হুকুম জাৰি কৰিছে এটো নকৰিবি হিটো নকৰিবি বুলি কিন্তু তেনেকুৱা কৰিলে প্ৰতিজন শিশুৱে কি কৰে বুলি কৈছে মনত আঘাত পায় আৰু সিহঁতে অনুভৱ কৰে যে সিহঁতৰ স্বাধীনতা খৰ্ব কৰা হৈছে বুলি আৰু এই কবিতাটো আমাণ্ডা নামৰ ছোৱালীজনীয়ে কি অনুভৱ কৰিছিলে যে তাইও ভাবিছিলে যে তাইৰো স্বাধীনতা খৰ্ব কৰা হৈছে বুলি তেনেহলে আহা কবিতাটো আৰম্ভ কৰোঁ Amanda, don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I'll certainly never let down my bright hair. Stop that sulking at once, Amanda. You're always so moody, Amanda. Anyone would think that I nag at you, Amanda. ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনেদৰে কবিতাটো পঢ়ি চাবা 4-5 বাৰ মান তেতিয়া তোমালোকে ভালদৰে উচ্চাৰণো ভাল হ'ব তোমালোকৰ এই কবিতাটোৰ সৰ্বমুঠ আছে 7টা ষ্টেঞ্জা আৰু এটা ষ্টেঞ্জাত তাইৰ জ্যেষ্ঠসকলে কোৱা হৈছে তাই কেনেদৰে নিৰ্দেশ দিছিলে কি কৰিবলৈ আৰু যোনটো ব্ৰেকেটৰ ভিতৰত থকা ষ্টেঞ্জাটোত তাইৰ যোনটো সপোনৰ জগতত বাস কৰে প্ৰতিজন শিশুৱে সেই অন্তৰত ভাবি থকা কল্পনা কৰা সেই জগতখনৰ বিষয়ে লিখা আছে ফাৰ্ষ্ট ষ্টেঞ্জাত কোৱা হৈছে যে ডোন্ট বাইট ইয়োৰ নেইলছ আমাণ্ডা ইয়াৰ অৰ্থ হৈছে আমাণ্ডা তুমি নখ কামুৰি নাথাকিবা Don't hunch your shoulders, Amanda. Kan musori nathakiba, Amanda. Stop that slouching and sit up straight, Amanda. Stop that slouching মানে কি শৰীৰ ঢিলা কৰি নবহিবা আৰু পুনাই বহিবলৈ কৈছে তাইক straight মানে কি সিধাকৈ তাইক বহিবলৈ কৈছে ইয়াৰ নেক্সট ষ্টেঞ্জাটো কৈছে there is a languid emerald sea where the sole inhabitant is me ইয়াৰ অৰ্থ হৈছে ইয়াত আমাণ্ডাই কল্পনা কৰিছে যে এটা শান্ত শ্যামল সমুদ্ৰ আছে আৰু য'ত কেৱল তাই অকলে থাকে এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি এ মাৰমেইড মানে কি মৎস্যকন্যা তাই কি কৈছে যে তাই নিজকে মৎস্যকন্যা বুলি কল্পনা কৰিছে যে মই এজনী মৎস্যকন্যা আৰু ঘূৰি ফুৰো পৰম আনন্দত তাই অকলে তাত কি কৰে বুলি কৈছে খুব শান্তিত তাই আনন্দত থাকে বুলি কৈছে সেই সমুদ্ৰত তাৰ পিছৰ ষ্টেঞ্জত কৈছে ডিড ইউ ফিনিশ ইয়োৰ হোমৱৰ্ক আমাণ্ডা ইয়াত তাইৰ পেৰেণ্টছো হ'ব পাৰে তাইৰ জ্যেষ্ঠসকলে তাইক কৈছে যে আমাণ্ডা তুমি তোমাৰ হোমৱৰ্কখিনি কৰিলানে ঘৰুৱা কামখিনি কৰিলানে গৃহকৰ্মখিনি আৰু তুমি তোমাৰ কোঠাটো পৰিষ্কাৰ কৰিলানে I thought I told you to clean your shoes আমাণ্ডা আৰু মই ভাবিছোঁ যে তোমাক মোৰ জোতা সফা কৰিবলৈ কৈছিলোঁ বুলি তাইৰ জ্যেষ্ঠসকলে তাইক কৈছে এই বুলি কোৱা তাই মনত কি বুলি ভাবিছে কল্পনা কৰিছে চোৱা I am an orphan roaming the street তাই নিজকে কি বুলি কৈছে যে তাই যদিও মাওৰা নহয় তথাপিও তাই নিজকে মাওৰা বুলি নিজকে কল্পনা কৰি লৈছে যে অৰফেন মানে যাৰ মাক বাপেক নাথাকে I pattern soft dust with my hushed bare feet
আৰু যিদৰে মাক বাপেক নাথাকে অৰফেন ল'ৰা ছোৱালী আৰু সিহঁতে কি কৰে ৰাস্তাত য'তে ত'তে অনাই বনাই ঘূৰি ফুৰে আৰু তাইও নিজকে অৰফেন সজাইছে আৰু তাইও কৈছে যে তাইও এনেদৰে অৰফেনৰ নিচিনাকৈ থাকিব বুলি কৈছে মাউৰা ল'ৰা ছোৱালীৰ নিচিনাকৈ ৰাস্তাই ঘাটে ঘূৰি ফুৰিব আৰু খালী ভৰিৰে বেয়াৰ ফিট মানে কি খালী ভৰিৰে তাই কি কৰিব কোমল ধূলিৰ ওপৰত পেটাৰ্ণ মানে নমুনা তুলিব দ্য চাইলেন্স ইজ গল্ডেন দ্য ফ্ৰীডম ইজ চুইট আৰু আমাণ্ডাই কৈছে যে চাইলেন্স ইজ গল্ডেন মানে কি নীৰৱতা স্বৰ্ণময় আৰু ফ্ৰীডম ইজ চুইট মানে কি স্বাধীনতা মধুৰ নেক্সট টেঞ্জত চোৱা ডোণ্ট ইট দেট চকলেট আমাণ্ডা ৰিমেম্বাৰ ইউৰ একনি আমাণ্ডা একনি এইটো বয়সত বেছিভাগ ল'ৰা ছোৱালীৰে কি হয় বুলি কৈছে মুখত ক'লা ক'লা দাগ পৰে আৰু আমাণ্ডাকো কি কৈছে যে তাইৰ জ্যেষ্ঠসকলে কৈছে যে সেই চকলেটটো নাখাবা আমাণ্ডা তোমাৰ মনত ৰাখিবা যে তোমাৰ একনি আছে একনি মানে কি মুখত ক'লা ক'লা দাগ আছে উইল ইউ প্লিজ লুক এট মি আমাণ্ডা মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা আৰু আমাণ্ডাক আকৌ কৈছে জ্যেষ্ঠসকলে যে তোমাক কৈ থাকোঁতে তুমি মোলৈ চাবানে আমাণ্ডা এই বুলি তাইক নিৰ্দেশ দিওঁতে তাই আকৌ মনত কি বুলি ভাবিছে চোৱা আই এম ৰেপুঞ্জেল আই হেভ নট এ কেয়াৰ লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ দ্য ৰেপুঞ্জেল ইয়াত ৰেপুঞ্জেল বুলি আমাণ্ডাই নিজকে কল্পনা কৰি লৈছে যে তাই এজনী ৰেপুঞ্জেল তাই কাকো কেয়াৰ নকৰে দ্য ৰেপুঞ্জেল মানেনো কি আছিলে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনতো চাগে এইটো প্ৰশ্ন উদয় হৈছে যে ৰেপুঞ্জেলনো কোন আছিলে ৰেপুঞ্জেল এটা সাধু কথাৰ সঁচা কাহিনী নহয় এইটো তোমালোকেও চাগে কাৰ্টুনত দেখিছা ৰেপুঞ্জেলক তো ৰেপুঞ্জেল আছিলে এজনী ৰাণীৰ ছোৱালী আছিলে যিজনী ছোৱালীক কি কৰিছিলে সৰুতেই ডাইনী এজনীয়ে কি কৰিছিলে অপহৰণ কৰি লৈ গৈছিলে আৰু ওখ টাৱাৰত তাই ৰাখিছিলে আৰু সেইবাবে তাই কি কৈছে যে লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ তাই যিহেতু টাৱাৰত অকলে সেই ডাইনীগৰাকীৰ লগতে জীৱন যাপন কৰিছিলে সেইটো কাৰণে তাই কৈছে যে টাৱাৰৰ জীৱন এটা শান্তিময় আৰু দুৰ্লভ জীৱন বুলি কৈছে আৰু তাইৰ লগতে এইটো কৈছে যে আই উইল চাৰ্টেইনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ লগতে তাই কি বুলি কৈছে যে ৰেপুঞ্জেলৰ বহুত দীঘল চুলি একোচা আছিলে গল্ডেন হেয়াৰ আছিলে তাইৰ সোণালী ৰঙৰ তাইৰ চুলি আছিলে বহুত দীঘল আছিলে চুলিকোচা আৰু তাই সেই চুলিকোচাৰে কি কৈছিলে ডাইনীজনীয়ে তললৈ নামি গৈছিলে আকৌ ওপৰলৈ উঠিছিলে এনেদৰে সাধু আছে তাই কি কৈছে যে তাই এনেদৰে তাইৰ চুলিখিনি সদায় মানে তাই কেতিয়াও তলমুৱা হ'বলৈ নিদিওঁ বুলি কৈছে তাইৰ নিজৰ উজ্জ্বল চুলিকোচা তাৰপিছত লাষ্ট টেঞ্জটো চোৱা ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা ইউ আৰ অলৱেজ ছ' মুডি আমাণ্ডা ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা মানে কি কৈছে যে আমাণ্ডা তোমাৰ ঠেহ পতা তৎক্ষণাত বন্ধ কৰা চাল্কিং মানে কি ঠেহ পতা ইউ আৰ অলৱেজ ছ' মুডি আমাণ্ডা আমাণ্ডা কি বুলি কৈছে তাৰ জ্যেষ্ঠসকলে কৈছে যে তুমি সদায় বহুত মুডি হৈ থাকা বুলি কৈছে আৰু এনিৱান উড থিংক ডেট আই নিগ এট ইউ আমাণ্ডা আৰু তাইক কৈছে যে যিকোনো মানুহে তাইক দেখিলে ক'ব পাৰিব যে কোনোবাই তাইক দিগদাৰী কৰি থাকে আই নিগ এট ইউ আমাণ্ডা তাইৰ মাকো হ'ব পাৰে তাইৰ বাপেকো হ'ব পাৰে যে কৈছে যে কোনোবাই দেখিলে ভাবিব যে মই তোমাক দিগদাৰী কৰি আছোঁ আমাণ্ডা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আশা কৰিলোঁ এই ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা বুলি আৰু আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ